Subscribe now and press the bell icon. Never miss an update. हेलो बंधु बान्धवीসকল আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিও লৈ আহিছো। আপোনালোকে আজি আমাৰ এই ভিডিওৰ পৰা জানিব পাৰিব ভোটাৰ আইডি কাৰ্ড আপোনাৰ যদি কিবা ভুল থাকে আপোনাৰ নাম দেউতাকৰ নাম এড্ৰেছ সেইখিনি আপোনালোকে অনলাইনৰ পৰা কেনেকৈ শুদ্ধ কৰিব সেই বিষয়ে আজি আপোনালোকক আমি দেখুৱাম। আপোনালোকে মোবাইল ফোন দি ঘৰতে বহি কৰিব পাৰিব, অতি সহজে আপোনালোকে কৰিব পাৰিব। তে কেনেকৈ কৰিব সম্পূৰ্ণ ভিডিওটো চালে আপোনালোকে গম পাই যাব। ভিডিওটো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিও আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ সাৰ্চ বাৰত লিখিব nvsp.in। এইখিনি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে প্ৰথম যিটো লিংক দেখা পাইছে ইয়াতে ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াত তলত দেখা পাব লগ ইন আৰু ৰেজিষ্টাৰ। আপোনাৰ যদি অলৰেডি আইডি পাছৱৰ্ড আছে লগ ইনত ক্লিক কৰিব, আৰু যদি আপোনাৰ আইডি পাছৱৰ্ড নাই আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব, ইউজাৰ আইডি কেনেকৈ বনাব ইয়াৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে আমাৰ ভিডিঅ' কমেণ্ট বক্সৰ পৰা চাই ল'ব, তাত লিংকটো দিয়া আছে। এতিয়া আমি ডাইৰেক্ট লগ ইন কৰিম, যিহেতু আমাৰ আইডি পাছৱৰ্ড অলৰেডি আছে। তো লগ ইন কৰাৰ কাৰণে লগ ইনত ক্লিক কৰিলে তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ হোৱাৰ পিছত প্ৰথম আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব লাগিব, এইটো আপোনাৰ ইউজাৰ আইডি হয়। আৰু তলত যিটো বক্স দেখুৱাইছে পাছৱৰ্ড, তাৰ তলত আপোনালোকে দেখা পাইছে কেপচা, এই কেপচাটো চেমকৈ ইয়াত এই বক্সত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰিব আপোনাৰ ভেৰিফাই হৈ যাব, তাৰপিছত লগ ইনত ক্লিক কৰিব। লগ ইনটো হোৱাৰ পিছত ইয়াত আপোনালোকে অলপ তলত আহিব, তলতে আপোনালোকে দেখাব ফৰ্মছ, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব এনেকুৱা ইণ্টাৰফেচ আহিব। অতি প্ৰথম আপোনালোকে দেখাব ফৰ্ম নম্বৰ 6। এই ফৰ্ম নম্বৰ 6ৰ জৰিয়তে আপোনালোকে নতুন এখন ভোটাৰৰ বাবে আবেদন কৰিব পাৰিব। কাৰেকশ্যন কৰাৰ কাৰণে আপোনালোকে ডাইৰেক্ট তলত আহিব, তলতে আপোনালোকে ইয়াত দেখাব ফৰ্ম নম্বৰ 8। এই ফৰ্ম নম্বৰ 8ত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনাৰ যদি নিজৰ হয় তেনেহ'লে আপোনালোকে সেলফত ক্লিক কৰিব, যদি আপোনাৰ নামত আইডিটো আছে। যদি আদাৰ্ছ কোনোবাৰ জন্য হয় আপোনালোকে আদাৰ্ছত ক্লিক কৰিব। যেতিয়া আপোনালোকে আদাৰ্ছত ক্লিক কৰিব ইয়াত আপোনালোকে এটা ইপিক নাম্বাৰ দিব লাগিব, যিটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰ আছে সেই নাম্বাৰটো আপোনাক ইয়াত দিব লাগিব। ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো দি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব একদম ডাইৰেক্ট এনেকুৱা ইণ্টাৰফেচ আহিব। ওপৰত আপোনাৰ পাৰ্ট নাম্বাৰ, তলত চিৰিয়েল নাম্বাৰ দেখাব। তাৰ তলত আপোনালোকে দেখা পাব এপ্লিকেশ্যন ফৰ শ্বিফটিং অফ ৰেচিডেণ্ট, তাৰ তলত দেখা পাব কাৰেকশ্যন। এই কাৰেকশ্যনত ক্লিক কৰিব, যিহেতু আমাৰ কাৰেকশ্যন কৰিব লাগে, শুদ্ধ কৰিব লাগে, সেইকাৰণে কাৰেকশ্যনত ক্লিক কৰিব। কাৰেকশ্যনত ক্লিক কৰাৰ পিছত অ'কে অপশ্যনত ক্লিক কৰিব, তলত দেখা পাইছে অ'কে কৰিব। যেতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব তাৰপিছত এনেকুৱা ইণ্টাৰফেচ হ'ব। এতিয়া আপোনালোকে এছ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ হোৱাৰ পিছত আপোনালোকে প্ৰথম দেখা পাব লেংগুৱেজ, এই চিলেক্ট লেংগুৱেজত ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে তলত আহিব, ইয়াত যিখিনি ফৰ্ম আছে অট'মেটিক ফিল আপ আছে, আপোনাৰ যিটো ভোটাৰ আইডি কাৰ্ডত আছে সেইখিনি অট'মেটিক ইয়াত ডিটেক্টৰি লৈ লৈছে। আপোনালোকে ডাইৰেক্ট তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখা পাব এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ ইণ্টাৰেষ্ট ইন এক্সিষ্টিং ইলেক্টৰ ৰোল। তাৰ তলত আপোনালোকে দেখা পাব প্লিজ কাৰেক্ট মাই ফলোয়িং ডিটেইলছ ইন ইলেক্টৰ ৰোল EPIC। তাৰ তলত দেখা পাব মেক্সিমাম অফ ফৰ ইণ্টাৰেষ্ট পাৰ্টিকুলাৰ্ছ কেন বি কাৰেক্টেড। আপোনালোকে তলত যিটো অপশ্যন দেখা পাইছে ইয়াৰ পৰা যিকোনো চাৰিটা আপোনালোকে একেলগে কাৰেকশ্যন কৰিব পাৰিব। তাৰ তলত দেখা পাব কপি অফ সেল্ফ এটেষ্টেড ডকুমেণ্টাৰী প্ৰুফ ইন ছাপৰ্ট অফ ক্লেইম টু বি এটেষ্ট। যিটো আপোনাৰ ছাপৰ্টিং ডকুমেণ্ট লাগিব সেই ডকুমেণ্টটোৰ তলত আপোনাৰ সেল্ফ ছিগনেচাৰ লাগিব। ছাপ'জ ধৰক আপোনাৰ নামটো ভুল আছে তেনেহ'লে আপোনালোকে এই নেমৰ ওপৰত ক্লিক কৰিব। একদম তলত আপোনালোকে দেখাব ফাৰ্ষ্ট নেম, ইয়াত আপোনাৰ শুদ্ধ নামটো এণ্টাৰ কৰিব লাগিব। তাৰ তলত যিটো বক্স দেখা পাইছে ইয়াত আপোনাৰ এছামিছত আপোনাৰ যিটো লোকেল লেংগুৱেজ হয় আপোনাৰ সেই লোকেল লেংগুৱেজ এই এছামিছত নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰ তলত আপোনালোকে দিব ছাৰ নেম। ফাৰ্ষ্ট নেম হৈছে ছাপ'জ ধৰক আপোনাৰ নাম ৰহিম আলী, আপোনালোকে ওপৰত দিব এই বক্সটোত দিব ৰহিম, ইয়াতে দিব আপোনাৰ ৰহিম এছামিছত লিখিব, ওপৰত ইংলিছত তলত এছামিছত। তাৰ তলত আপোনালোকে দেখা পাব ছাৰ নেম, যেহেতু আপোনাৰ নাম ৰহিম ওপৰত আপোনালোকে ৰহিম দিলে, তাৰ তলত যিটো ছাৰ নেম আছে ইয়াত আপোনালোকে আলি দিব, ইয়াত আপোনাৰ ইংলিছত আলি দিব আৰু তলত আপোনাৰ এছামিছত আলি লিখিব। এইখিনি লিখি আপোনালোকে তলত দেখাব নেম অফ ডকুমেণ্ট ইন ছাপৰ্ট অফ এবভ ক্লেইম এটেষ্ট। তাৰ তলত দেখাব মেক্সিমাম 2 MB এণ্ড JPEG PNG PDF ফৰ্মেট অনলি। আপুনি যিটো ডকুমেণ্ট আপলোড কৰিব 2 MBৰ ভিতৰত হ'ব লাগিব, JPG PNG PDF ফাইল হ'ব লাগিব। তাৰ তলত দেখা পাইছে টাইপ অফ ছাপৰ্টিং ডকুমেণ্ট ফৰ নেম, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব আপুনি কোনটো ডকুমেণ্ট দিব বিচাৰিছে ইয়াৰ পৰা আপোনালোকে সেই ডকুমেণ্টটো চিলেক্ট কৰিব লাগিব। প্ৰথম আছে ৱাটাৰ ইলেক্ট্ৰিচিটি গেছ কানেকশ্যন বিল ফৰ দ্যাট এড্ৰেছ। ইয়াত আপোনালোকে আপোনাৰ যিটো ডকুমেণ্ট আছে সেইটো ডকুমেণ্ট আপোনালোকে ইয়াৰ পৰা দি দিব। তাৰ তলত আপোনালোকে দেখাব আপলোড নেম প্ৰুফ, সেই ডকুমেণ্টটো ইয়াত আপলোড দিব লাগিব।
আপনি যেহেতু ইয়াত আধাৰ কাৰ্ড সিলেক্ট কৰিলে সেইকাৰণে আপোনালোকে চুজ ফাইলত ক্লিক কৰি আপোনাৰ মোবাইলৰ পৰা গ্যালারি ওপেন হৈ যাব। তারপর আপনার আধার কার্ডটো ইয়াত আপলোড দি দিব। যদি আপনি পান কার্ড সিলেক্ট করে আপনাকে পান কার্ডটো ইয়াৰ পৰা আপলোড করে দিব। এটা আপলোড করার পিছত আপনাকে ইয়াত দেখা পাইছে নেক্সট, এই নেক্সটত ক্লিক কৰিব। যদি আপনার কিবা এড্রেস ভুল আছে তেনেহলে আপনাকে ইয়াত দেখাব এড্রেস, এই এড্রেসত ক্লিক কৰিব। এড্রেসত ক্লিক কৰাৰ পিছত ইয়াত আপনার হাউস বিল্ডিং এপার্টমেন্ট নাম্বার, ইয়াত আপনার হাউস নাম্বার দিব ইংলিশত, তার তলত দিব আসামিছত যেটো আপনার হাউস নাম্বার আছে এইটো। তার তলত দেখাব স্টেট এরিয়া লোকেলিটি মহল্লা রোড, আপনার যেটো আছে স্টেট এরিয়া লোকেলিটি মহল্লা সেইটো আপনাকে ইয়াত ইংলিশত এন্টার কৰিব। তার তলত যেটো বক্স আছে ইয়াত আসামিছত, তার তলত দেখাব টাউন ভিলেজ, আপনার টাউন নে ভিলেজ হয় ইয়ার পর আপনাকে সেইটো এন্টার কৰিব ইংলিশত। তার তলৰ বক্সটো আসামিছত, তার তলত দেখাব পোস্ট অফিস, ইয়াত পোস্ট অফিসটো এন্টার কৰিব ইংলিশত। তার তলত যেটো বক্স আছে আসামিছত এন্টার কৰিব। তার তলত দেখাব পিনকোড, ইয়াত আপনার পিনকোডটো এন্টার কৰিব। তার তলত দেখাব তালুকা মণ্ডল, আপনার যে সার্কেল অফিস আছে সেই সার্কেল অফিসের নামটো ইয়াত এন্টার কৰিব ইংলিশত। তার তলত যেটো বক্স আছে আসামিছত এন্টার কৰিব। এটা এন্টার কৰি আপনালোকে তলত যেটো ডিস্ট্রিক্ট দিব অটোমেটিক সিলেক্ট হৈ যাব। তার তলত আপনাকে দেখাব ডকুমেন্ট টাইপ, ইয়াৰ পৰা আপনাকে ডকুমেন্টটো সিলেক্ট কৰিব। ডকুমেন্টটো সিলেক্ট কৰি তলত যেটো বক্স আছে ইয়াত আপনার সেই ডকুমেন্টটো আপলোড কৰিব লাগিব। ডকুমেন্টৰ তলত সেলফ অ্যাটেস্টেড কৰিব লাগিব। যেটো আপনার ডকুমেন্ট দিব সেইটো জেৰক্স কৰি আপনাকে তার তলতে আপনার সেলফ সিগনেচার দিব লাগিব। তাৰপিছত আপনাকে আপলোড কৰিব। যেটো আপনাকে সেলফ সিগনেচার নিদিয়ে তেনেহলে কিন্তু আপনার কাম নহ'ব। সেইকাৰণে আপোনালোকক আমি কৈ আছোঁ আপোনালোকে সেলফ অ্যাটেস্টেড কৰি তাৰপিছত ডকুমেন্টটো আপলোড কৰি। আপোনাৰ যদি ভোটাৰ আইডি কাৰ্ডত যেটো ফটো আছে বহুত পুৰাণা ফটো, এতিয়া সেই ফটোটো আপোনাৰ চেঞ্জ কৰিব লাগে, তেনেহলে আপোনালোকে কি কৰিব, আপোনালোকে তলত দেখাব ফটো, এই ফটো অপশনত আপোনালোকে ইয়াত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব তাৰ তলত দেখাব ইউৰ ফটোগ্ৰাফ চুজ ফাইল, ইয়াৰ পৰা আপোনাৰ ধুনীয়া এটা আপোনাৰ মোবাইলত ফটো ৰাখিব। সেই ফটোটো চুজ ফাইল ক্লিক কৰি আপোনাৰ মোবাইলৰ গ্যালারিটো ওপেন হ'ব। তারপর আপুনি ফটোটো আপলোড কৰি দিব। যেতিয়া আপোনালোকে ফটোটো আপলোড কৰিব তাৰপিছত আপোনালোকে নেক্সট অপশনত ক্লিক কৰিব। ফটো আপলোড কৰাৰ কাৰণে কোনো আপোনাৰ ডকুমেন্টৰ প্ৰয়োজন নহয়। ইয়াৰ পৰা আপোনালোকে মোবাইল নম্বৰ চেঞ্জ কৰিব পাৰে। যদি আপুনি বিচাৰে যে মোবাইল নম্বৰ চেঞ্জ কৰিম, মোবাইল নম্বৰ আমি এড কৰিম, তেনেহলে আপোনালোকে মোবাইল নম্বৰত ক্লিক কৰি আপোনালোকে তলত এটা বক্স খোল খাব, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো এন্টার কৰিব। এনেকৈ আপোনালোকে আপোনাৰ যেটো ভুল আছে আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। তাৰপিছত তলত বক্সবিলাক খোল খাব। তাৰপিছত আপোনালোকে আপোনাৰ যেটো শুদ্ধ আছে সেইটো আপোনালোকে এন্টার কৰিব। এন্টার কৰাৰ পিছত আপোনালোকে নেক্সট অপশনত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সট অপশনত ক্লিক কৰিব তাৰপিছত এনেকুৱা ইন্টাৰফেস আহিব। এরপর আপোনালোকে তলত দেখাব প্লেস, ইয়াত আপোনালোকে প্লেস নামটো দিব লাগিব। আপনি যি ঠাইৰ পৰা এপ্লাই কৰি আছে সেই ঠাইৰ নামটো আপোনালোকে দিব লাগিব। এটা এন্টার কৰি আপোনালোকে ডাইরেক্ট তলত দেখাব নেক্সট, এই নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তাৰপিছত আপোনালোকে তলত আহিব। তলত অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ই সাবমিশন, তার তলত দেখা পাইছে এটা ক্যাপচা, এই ক্যাপচাটো এই বক্সত সেমকৈ এন্টার কৰিব। ইয়াত যেনেকুৱা আছে সেই সেমকৈ এই বক্সটোত এন্টার কৰিব লাগিব। এইটো এন্টার কৰাৰ পিছত আপোনালোকে প্ৰিভিউ অপশনত ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰিভিউ অপশনত ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস আহিব। যিখিনি বস্তু আপুনি ফিল আপ কৰিলে আপোনালোকক ইয়াত আকৌ এবাৰ দেখাব। ইয়াৰ পৰা আপোনালোকে ভালকৈ ভেৰিফাই কৰি ল'ব কিবা আপোনাৰ ভুল আছে নে নাই। যদি আপোনাৰ কিবা ভুল আছে তেনেহলে আপোনালোকে ডাইৰেক্ট তলত আহিব। তলত আহি আপোনালোকে ইয়াত দেখাব কিপ এডিটিং, এই কিপ এডিটিঙত ক্লিক কৰি আপোনালোকে ইয়াত আকৌ সেইটো আপোনালোকে যেটো ভুল আছে ইয়াৰ পৰা আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব। যদি আপোনাৰ ভুল নাই তেনেহলে আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব পাৰে। আপোনালোকে যদি এই ফৰ্মটো সেভ কৰিব ৰাখিব বিচাৰে আপোনাৰ মোবাইল ফোনত তেনেহলে আপোনালোকে কেনেকৈ সেভ কৰিব, ওপৰত আপোনালোকে একদম দেখা পাইছে তিনিটা ডট, এই তিনিটা ডটত আপোনালোকে ক্লিক কৰিব। তাৰ তলত আপোনালোকে দেখাব শেয়াৰ, এই শেয়াৰত ক্লিক কৰিব। শেয়াৰত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখাব প্ৰিণ্ট, এই প্ৰিণ্টত ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰিণ্টত ক্লিক কৰিব তাৰপিছত আপোনাৰ পিডিএফটো ৰেডি হ'ব। ইয়াৰ পৰা আপোনালোকে ওপৰত দেখাব পিডিএফ, এই পিডিএফত ক্লিক কৰিব। যেতিয়া আপোনালোকে পিডিএফত ক্লিক কৰিব আপোনাৰ মোবাইল ফাইল মেনেজাৰ আছে, ফাইল মেনেজাৰটো ওপেন হ'ব। তাৰপিছত এনেকুৱা ইন্টাৰফেস আহিব। ইয়াত আপোনালোকে সেভ অপশনত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেভ অপশনত ক্লিক কৰিব আকৌ অটোমেটিক ব্যাক হৈ আহিব এই পেজত। এতিয়া আপোনালোকে সাবমিট অপশনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস আহিব। ইয়াৰ পৰা আপোনালোকে এছ আর নো, ইয়াৰ পৰা আপোনালোকে এছ কৰি দিব। যেতিয়া আপোনালোকে এছ অপশনত ক্লিক কৰিব এনেকুৱা একনলেজমেন্ট নাম্বাৰ আপোনাৰ আহি যাব। এই একনলেজমেন্ট নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট কৰিব বা আপোনালোকে তলত দেখা পাইছে ডাউনলোড একনলেজমেন্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব আপোনাৰ সেই একনলেজমেন্ট ৰিচিপ্টটো ডাউনলোড হৈ যাব। এনেকৈ আপোনালোকে নিশ্চয় দেখা পাইছে। এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব। আপোনাৰ কাম এইখিনি কৰিব লাগিব। আপোনাৰ কাম শেষ। এতিয়া আপোনালোকে অ'কে অপশনত ক্লিক কৰিব। আজিৰ ভিডিঅ' ইমান আছিল। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। থেংক ইউ।